নমস্কাৰ, পি লাইভৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি পি লাইভৰ সমূহ দৰ্শক এটা ব্যতিক্ৰমী সোৱাদ দিবলৈ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱকৰ কণ্ঠৰ যাদু আপোনালোকে শুনিবলৈ পাব। আমাৰ এই অনুষ্ঠানটো যিসকল শ্ৰোতা দৰ্শকে চাব, সকলোকে এটাই অনুৰোধ জনাইছোঁ, দূৰৰ পৰা হ'লেও এগৰাকী অতিকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱকক আশীৰ্বাদ কৰিব। যুৱকজনৰ কণ্ঠস্বৰে আপ্লুত কৰিব আপোনালোককো। আমি অনুষ্ঠানৰ প্ৰথমে যুৱকজনৰ দুটি গীত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। হয়, আজি আমি প্ৰতিভাৰ সন্ধান নামৰ এটি অনুষ্ঠান আমি আজি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু প্ৰতিভাৰ সন্ধানত এগৰাকী অতি দৰিদ্ৰ ঘৰৰ যুৱক আমাৰ লগত উপস্থিত আছে। এক সুন্দৰ কণ্ঠ যুৱকজনৰ, আৰু তেওঁ আমাৰ ওচৰত উপস্থিত আছে। তেওঁৰ লগত আমি কথা পাতিম। ভাইটি, আচলতে নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপম দাস। পোনপ্ৰথমে আমি আমাৰ পি লাইফৰ তৰফৰ পৰা তোমাক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ স্বাগতম জনাইছোঁ। থেংক ইউ। মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ থাকিলে। আচলতে তুমি এক সুন্দৰ কণ্ঠগৰাকী বুলি ক'ব লাগিব। হয়, তোমাৰ ঘৰ ক'ত আৰু তোমাৰ নামটো সম্পূৰ্ণ? মোৰ ঘৰ হ'ল গৰিচটকা বুলি কয়। মোৰ নামটো হ'ল নমস্কাৰ মোৰ নাম শ্ৰী ৰূপম দাস। আচলতে যি তুমি গীত গাই আছা, হয়, কিমান দিনৰ পৰা গীত গাই আছা? মোটামুটি 2-3 বছৰ হ'লে আৰু। 2-3 বছৰ হ'ল। এই যে গীত গাই থকা তুমি, আচলতে ইয়াৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি তোমাৰ? অলপ আছে আৰু মাজে মাজে। এই যে আজি ইমান বাদ্যযন্ত্ৰ, আচলতে এই বাদ্যযন্ত্ৰখিনি আচলতে তুমি নিজৰ পইচা, মানে নিজৰ ধন খৰচ কৰি আচলতে? হয়, মই মাতিছোঁ ইহঁতক, বোলো এখন ৰিহাৰ্চেলকে দিওঁ, তেনেকৈ মাতিছোঁ আৰু ইহঁতক, মিউজিচিয়ানবোৰক। যিহেতু বিহু আহি আছে, হয়, এই ক্ষেত্ৰত কোনো মঞ্চত গীত গোৱাৰ কিবা ইচ্ছা আছে নেকি? আছে, যিয়ে মই ষ্টেজ প্ৰগ্ৰাম কৰি আছোঁ। কোনোবাক যদি মানে ষ্টেজ প্ৰগ্ৰামত যদি দৰকাৰ হৈছে, তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ আমাৰ দিম, তেতিয়া মোক যোগাযোগ কৰিব পাৰিব। আচলতে এইগৰাকী যুৱক ৰূপম দাস, তেওঁ আমাৰ লগত উপস্থিত আছে। অতিকৈ দৰিদ্ৰ ঘৰৰ আচলতে যুৱক। আমি জানিব পাৰোঁ মতে তেওঁৰ যিগৰাকী দেউতাকো আচলতে বেমাৰত ভুগি আছে। খুব কষ্টৰে আচলতে তেওঁ পৰিয়ালটো পোহপাল দিব লগা হৈছে। আৰু আমি পি লাইভৰ দৰ্শকসকলক আমি তেওঁৰ পৰা আৰু বহুত কথা জানিম। তাৰ আগতে আমি তেওঁৰ এটি গীত আমি শুনিব বিচাৰিম আৰু দৰ্শকসকলক আমি শুনাবলৈ বিচাৰিছোঁ। তোমার ছবি ভরা দিলা উপরে আঁকি কি আর তুমি যেমন নিয়জরে শেষা তুয়া নদিয়সা নদরে নাই মুরুরে খাত পতি উবা তুমুখা দুখতে বহু যুগরে নাচু কেন্দ্ৰাদু খাছে বহু দিনৰে আপোন নিজানত শুনিলে আচলতে খুব সুন্দৰ কণ্ঠ গৰাকী, আচলতে যুৱকগৰাকী ৰূপম দাস।
এতিয়া ৰূপম দাসৰ প্ৰয়োজন এটি ভাল মঞ্চৰ। অতিকৈ দৰিদ্ৰ ঘৰৰ যুৱক ৰূপম দাস। ৰূপম দাসে অশেষ কষ্ট কৰি আচলতে পৰিয়ালটো পোহপাল দিব লগা হৈছে। আমি ৰূপম দাসৰ লগত আৰু কিছু কথা জানিম। হয়, নমস্কাৰ। তুমি পঢ়ি আছা না? মই পঢ়ি আছোঁ এতিয়া, এইবাৰ মেট্ৰিক দিছোঁ। পৰীক্ষা কেনেকুৱা? পৰীক্ষা এনে ভালেই হৈছে। যিহেতু অতিকৈ দৰিদ্ৰ ঘৰত হয়, যুৱক তুমি, ভৱিষ্যত পৰিকল্পনা কি আচলতে? ভৱিষ্যত মানে মোৰ ভৱিষ্যত ছিংগাৰ হোৱা এটা আশা আছে। ছিংগাৰ হোৱা। হয়, আচলতে মঞ্চৰ লগত কোনোবা মঞ্চত যোগাযোগ হৈছে নেকি তোমাৰ? মঞ্চত তেতিয়ালৈকে যোগাযোগ মানে হৈ আছে আৰু বহাগৰ কাৰণে। আৰু কোনোবাক যদি এতিয়াও যদি মঞ্চৰ প্ৰয়োজন হৈছে এখন, তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। হয়, নিশ্চয়কৈ। আচলতে যি ৰূপম দাস তেওঁ জনাইছে, আচলতে আপোনালোকক শুনালোঁ আমি, খুব সুন্দৰ কণ্ঠৰ গৰাকী। অতিকৈ ভিতৰুৱা অঞ্চলত তেওঁ বাস কৰে। আচলতে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত যি গুৰুচটকাত তেওঁৰ ঘৰ। অতিকৈ দৰিদ্ৰ ঘৰৰ যুৱক আচলতে ৰূপম দাস। যদি কোনো মঞ্চত কোনো বিহু কমিটিয়ে তেওঁক বিচাৰে, তেতিয়াহ'লে আমি কণ্টেক্ট নাম্বাৰ দি দিম ডিছক্ৰিপশ্যনত, গতিকে তেওঁৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। হয়, যুৱকজনৰ আচলতে এটি মঞ্চৰ প্ৰয়োজন, লগতে তেওঁৰ যি বাদ্যযন্ত্ৰ, আচলতে এই দৰিদ্ৰ ঘৰৰ পৰা তেওঁ আজি যিসমূহ বাদ্যযন্ত্ৰ লৈছে, তেওঁ আচলতে নিজৰ ধন খৰচ কৰি ভাড়াত লৈ অহা হৈছে। এই ক্ষেত্ৰত ভাইটি, আচলতে তুমি ৰাইজক কি আহ্বান জনাবা, লগতে চৰকাৰৰ পৰা কি বিচাৰিবা? চৰকাৰক কি ক'বা? চৰকাৰৰ পৰা মানে মই বিশেষকৈ একো নোখোজোঁ তেতিয়ালৈকে, মানে মোক এখন ভাল প্ৰগ্ৰেম দিয়ক, তাৰপাছত এখন মিউজিচিয়ানবোৰ মোক ঠিক কৰি দিয়ক, তেতিয়াহ'লে মই আগবাঢ়ি আৰু যাব পাৰিম। মামাক মই এটাই অনুৰোধ জনাওঁ, দুই এজন যদি মিউজিচিয়ান দিয়ে, মই সেইটো মোৰ ফালৰ পৰা মামাক ধন্যবাদ থাকিল।